হেল্ল' এভৰিৱান, আজি শাওণ মাহৰ লাষ্টৰটো সোমবাৰ আৰু মন্দিৰত যাওঁ বুলি ওলালোঁ। ল'ৰাটো স্কুলত পঠিয়াই আৰু মন্দিৰ বুলি ক'লে মই মেখেলা চাদৰ পিন্ধিয়ে যাব ভাল পাওঁ, কিন্তু এটা বিশেষ কাৰণত মই পিন্ধিব পৰা নাই। এইটো আগৰ সোমবাৰৰ মন্দিৰত যোৱা ভিডিঅ' আছিল, বাকীখিনি শ্বুট কৰা নহ'লে। আৰু ঘৰৰ পৰা গাখীৰ আৰু পানী লৈ আহিছোঁ আৰু এয়া চাকি ল'লোঁ দোকানৰ পৰা। আৰু ইয়াতে মানুহ আছে, আজি লাষ্টৰটো সোমবাৰ যিহেতু অকণমান ৰখিব লাগিব আৰু ইয়াতে চাকি জ্বলাব নিদিয়ে, ছাইডত জ্বলাম এয়া। আৰু ভিডিঅ' শ্বুট কৰা নহ'ল কাৰণ যিহেতু ময়ে কেমেৰামেন, সেইবাবে। আৰু আহি গ'লোঁ পূজা কৰি আৰু অকণমান বজাৰো কৰি ল'লোঁ। আৰু আহি ৰাতিপুৱাৰ ভাগত আজি একো নাখাওঁ আৰু চাহ আৰু গাখীৰ আৰু বিস্কুট খাওঁ বুলি ল'লোঁ। আৰু এইটো আছিলে যোৱা শুক্ৰবাৰৰ ভিডিঅ'। পেৰেণ্টছ মিটিং আছে, ল'ৰা আগে মই পিছে কাৰণ দেৰি হৈছে, ঘৰত বিচনাখন নিম বুলি মিষ্টাৰক অকণমান সহায় কৰি দিব নোৱাৰিলোঁ কাৰণ দুয়োফালে তিনিওজনে ভাগ হৈ যাব লাগে। আৰু আহি মই পেৰেণ্টছ মিটিং বেছি এটেণ্ড কৰিব নাপালোঁ, 20 মিনিটমানহে পালোঁ। আৰু আহি গণেশগুৰিত পোৱাত বিশালত সোমাওঁ বুলি ভাবিলোঁ আৰু নেক্সট মিনিট লগত দেখুৱাম মই বিশালৰ পৰা কি নিছোঁ। আজিলৈ আহিছোঁ, বাই।